Hello respected viewers, especially my dear students. আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম এইচএছৰ পিছত আমি কোনটো ষ্ট্ৰীমত অৰ্থাৎ কোনবিলাক বিভাগত গ'লে আমাৰ লাইফটো সঠিক ৰূপত আগবাঢ়ি যাব। আমি পৰম্পৰাগতভাৱে কিছুমান ষ্ট্ৰীমৰ বিষয়ে জানো, ইয়াৰ উপৰিও আমি আৰু কি কি বিষয়ত আগবাঢ়ি যাব পাৰিম, কোনবিলাক শাখা কোনবিলাক ষ্ট্ৰীমত কোনবিলাক কোৰ্চ কৰিলে আমাৰ জীৱনটো সফল হ'ব, এই সম্বন্ধে আজিৰ ভিডিঅ'টোত জানিবলৈ গৈ আছে। যেহেতু আমি সকলোৱে জানো আমাৰ ইণ্টাৰেষ্ট প্ৰত্যেকজন মানুহৰে বেলেগ বেলেগ, গতিকে কাৰো প্ৰেছাৰাইজত নাহি নিজৰ ইচ্ছামতে আমি বহুতো কোৰ্চ কৰিব পাৰিম। যুগৰ সৈতে মিলাই আমি বহুতো এনেকুৱা কোৰ্চ আজিকালি কৰিব পাৰিম যাৰ সহায়ত আমি ভৱিষ্যতে এজন ভাল আৰু সৎ নাগৰিকৰ লগতে আৰ্থিকভাৱে এজন সুস্থ সবল মানুহ হ'ব পাৰিম। গতিকে আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। বস্তুৰ সম্বন্ধে আমাৰ জ্ঞান নাই, বহু বস্তু আমি নাজানো, বহুতো কোৰ্চ এনেকুৱা আছে যিবিলাকৰ সম্বন্ধে আমাৰ ধাৰণাই নাই। গতিকে আজিৰ এই ভিডিঅ'টো বহুত ৰিচাৰ্চ কৰি বনোৱা হৈছে, গতিকে ভিডিঅ'টো সকলোৱে চাব বুলি আশা কৰিম। প্ৰথমতে আগবাঢ়িছোঁ আমি হায়াৰ এডুকেশ্যন সায়েন্স স্ট্ৰীম। সায়েন্স স্ট্ৰীমত হায়াৰ এডুকেশ্যনৰ কাৰণে তোমালোকে কি কৰিব পাৰা, ইঞ্জিনিয়াৰিং কৰিব পাৰা, বিটেক ইঞ্জিনিয়াৰিং, BE, আসাম CEE। নেক্সট মেডিকেল লাইনত যদি ইণ্টাৰেষ্ট থাকে তোমালোকে নিট এক্সাম দিব পাৰা MBBSৰ কাৰণে। তাৰপিছত আছে BDS, BSc নাৰ্ছিং, ফিজিঅ'থেৰাপি, ফাৰ্মাচীৰ ক্ষেত্ৰত আছে B.Pharm, D.Pharm। এইবিলাক হায়াৰ এডুকেশ্যনৰ কাৰণে সায়েন্স স্ট্ৰীমত তোমালোকে কেৰিয়াৰ গাইডেন্স হিচাপে ল'ব পাৰা। তাৰপিছত বেছিক যিখিনি সায়েন্স এইখিনি তোমালোকে ভাল এটা ইণ্টাৰেষ্টেড ছাবজেক্টৰ ওপৰত মেজৰ লৈ BSc কৰিব পাৰা, MSc কৰিব পাৰা। কম্পিউটাৰ এণ্ড ITত বহুতো ইম্পৰ্টেণ্ট কথা আছে, বহুত ভাল এটা কেৰিয়াৰ গাইডেন্স হ'ব সায়েন্স ষ্ট্ৰীমৰ কাৰণে। যিহেতু আজিকালি AI যুগ, আজিকালি বহুত আপডেট হৈ গ'ল, গতিকে BCA, BSc কম্পিউটাৰ সায়েন্স, ডেটা সায়েন্স, AI এণ্ড ML এইবিলাক কোৰ্চ তোমালোকৰ কাৰণে বহুত ফলপ্ৰসূ হ'ব। এতিয়া আগবাঢ়িছোঁ কমাৰ্চলৈ। BCom, স্পেচিয়েলাইজেশ্যন ইন একাউণ্টিং, ফাইনেন্স এণ্ড বেংকিং, এইবিলাকত তোমালোকে যাব পাৰা। কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্ট, CMA যাক কয়, তাতে ভাল কেৰিয়াৰ এটা গাইডেন্স আছে। বেংকিং এণ্ড ফাইনেন্স, BBA ইন ফাইনেন্স, ইনভেষ্টমেণ্ট এটচেট্ৰা, এইবিলাক বিভাগত তোমালোকে এটা ভাল পদক্ষেপ ল'লে হয়তো লাইফটো কি হৈ যাব, ভাল এটা দিশত গতি কৰিব। আৰ্টছতো বহুত স্কোপ আছে, স্কোপ নথকা নহয়। ভাল মেজৰ লৈ যদি BA পাছ MA পাছ কৰা যায়, এইটো এটা ভাল কেৰিয়াৰ হৈ যাব। লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা, ল অৰ্থাৎ LLB থ্ৰু CLAT অৰ ষ্টেট এণ্ট্ৰেন্স এক্সাম, ইয়াৰ জৰিয়তে তোমালোকে যদি ল পঢ়া, LLB পঢ়া, তেতিয়াও এটা ভাল কেৰিয়াৰ হ'ব। লগতে আজিকালি আৰু এটা বহুত গুৰুত্বপূৰ্ণ কথা ওলাইছে, এইটো হ'ল হোটেল মেনেজমেণ্ট, BHM অৰ ডিপ্ল'মা ইন হস্পিটেলিটি। এই কোৰ্চটো বহুত ইণ্টাৰেষ্টিং, আজিকালি বহুতো ল'ৰা ছোৱালী এইবিলাক কৰি লাইফটো কি হৈ গৈছে, ছেটেলড হৈ গৈছে। লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্ণালিজিম। মই পাৰ্চনেলি বহুত ইণ্টাৰেষ্টেড এই কোৰ্চটো লৈ, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্ণালিজিম। বহুতেই মজাৰ এটা কোৰ্চ, আজিকালি যিহেতু মিডিয়াৰ যুগ, গতিকে এই কোৰ্চটো বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। এই কোৰ্চৰ ফালেও তোমালোকে আগবাঢ়ি যাব পাৰা। এতিয়া আগবাঢ়িছোঁ আমি স্কিল বেছড কিছুমান এনেকুৱা কোৰ্চ, এনেকুৱা কেৰিয়াৰ গাইডেন্স, এনেকুৱা বস্তু যিবিলাক শিকিলে আমাৰ কেৰিয়াৰটো হয়তো বহুত ভাল হ'ব। ফৰ এক্সাম্পল, ডিজিটেল মাৰ্কেটিং, SEO, ছ'চিয়েল মিডিয়া কেনেকৈ মেনেজমেণ্ট কৰা হয়, কণ্টেণ্ট ৰাইটিং, এই সম্বন্ধে আমি এটা কোৰ্চ কৰিলে আমাৰ এটা ভাল স্কোপ আছে ভৱিষ্যতে। SEO হ'ব পাৰে কোনো এটা বস্তুৰ, কোনো এটা কোম্পানীৰ। নেক্সট, ছ'চিয়েল মিডিয়া কেনেকৈ মেনেজমেণ্ট কৰা হয়, এই সম্বন্ধে যদি আমি কোৰ্চ কৰোঁ, আমি বহুতো ছ'চিয়েল কিছুমান প্লেটফৰ্ম আমি হেণ্ডেল কৰিব পাৰিম। নেক্সট, কণ্টেণ্ট ৰাইটিং, কণ্টেণ্ট কেনেকৈ লিখে, কণ্টেণ্ট ৰাইটিঙৰ সম্বন্ধে যদি আমি কোৰ্চ কৰোঁ, আমাৰ ভাল এটা কেৰিয়াৰ গাইডেন্স হ'ব। নেক্সট আগবাঢ়িছোঁ গ্ৰাফিক ডিজাইনিং এণ্ড এনিমেশ্যন। এনিমেশ্যনো বহুত দৰকাৰী আজিকালি, বহুতো ভিডিঅ'গ্ৰাফিত আমি এনেকুৱা চাওঁ, মাল্টিমিডিয়া কোৰ্চত এইবিলাক থাকে। কি থাকে, গ্ৰাফিক ডিজাইনিং থাকে, এনিমেশ্যন থাকে, কিবা এটা পোষ্টাৰ বনাব লাগে, কিবা এটা থাম্বনেইল বনাব লাগে, তাৰপিছত কিবা এনিমেশ্যন ভিডিঅ' বনাব লাগে, এইবিলাক কোৰ্চ যদি তোমালোকে শিকা, তোমালোকৰ ভাল এটা কেৰিয়াৰ গাইডেন্স হ'ব। ইয়াৰ লগতে আৰু এটা কথা আছে কি, ফটোগ্ৰাফী এণ্ড ভিডিঅ'গ্ৰাফী। এই সম্বন্ধে মই আগৰ ভিডিঅ'টো কৈছিলোঁ, ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফীৰ বহুতো স্কোপ আছে। গতিকে স্কিল বেছড যিখিনি আছে, এইখিনি তোমালোকে যদি ভালদৰে কোৰ্চ আগবঢ়াই লৈ যোৱা, তেতিয়াহ'লে তোমালোকৰ ভাল এটা কেৰিয়াৰ হ'ব। নেক্সট আগবাঢ়িছোঁ কম্পিটিটিভ এক্সামলৈ। হয়তো বহুতো এনেকুৱা ষ্টুডেণ্ট আছে, আফটাৰ এইচএছ সিহঁতে কিবা এটা চাকৰিৰ কাৰণে মাথা মাৰে, গতিকে সিহঁতৰ কাৰণেও বহুত অপশ্যন আছে। কেৰিয়াৰ হিচাপে ল'ব পাৰে যে ADRE অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম, IBPS, PO ক্লাৰ্ক বেংকিঙৰ ক্ষেত্ৰত, SSCৰ ক্ষেত্ৰত আছে CHSL, CGL, ৰেলৱেত আছে RRB, NTPC, গ্ৰুপ ডি, ডিফেন্সত আছে NDA, ইণ্ডিয়ান আৰ্মি,
ইণ্ডিয়ান নেভি, ইণ্ডিয়ান এয়াৰফৰ্চ। আৰু যদি টিচিঙত ইণ্টাৰেষ্ট আছে কিছুমানে হয়তো ডিপ্ল'মা ল'ব পাৰে, DLED এডুকেশ্যনৰ এটা ডিপ্ল'মা ল'ব পাৰে। গতিকে তাৰপিছত টেট দিব পাৰে। গতিকে এনেকুৱা ধৰণে আগবাঢ়ি যাই এটা কেৰিয়াৰ গঢ়িব পাৰে। আটাইতকৈ ইম্পৰ্টেণ্ট যিটো টপিক, সেই টপিকলৈ এতিয়া আহিছোঁ। বহুতৰ এনেকুৱা আছে লেখা পঢ়াও ভাল নালাগে, চাকৰিও ভাল নালাগে। সিহঁতৰ কাৰণে আটাইতকৈ ডাঙৰ এটা পদক্ষেপ হ'ল এণ্টাৰপ্ৰেনাৰশ্বিপ, অৰ্থাৎ সেল্ফ এমপ্লয়মেণ্ট। আৰু এই দিশত আগবাঢ়ি আজিকালিৰ বহুতো মানুহ কি হৈছে, স্বাৱলম্বী হৈছে, অৰ্থাৎ কেৰিয়াৰটো ধুনীয়াকৈ আগবঢ়াই লৈ গৈ আছে। তাত আমি কি কৰিব পাৰিম, ফ্ৰিলান্সিং। ফ্ৰিলান্সিং এনেকুৱা এটা বস্তু, আপোনালোকে যদি ভাল কণ্টেণ্ট বনাব পাৰে, আপোনালোকে যদি ভালকৈ এডিট কৰিব পাৰে, আপোনালোকে যদি ভালকৈ ৱেব ডেভেলপমেণ্ট কৰিব পাৰে, আপোনালোকে যদি ভালকৈ গ্ৰাফিক ডিজাইন কৰিব পাৰে, স্পেচিয়েলি ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈছোঁ, তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰিবা, ভাল এটা কেৰিয়াৰ বনাব পাৰিবা। ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ যে এগ্ৰিবেষ্ট কেৰিয়াৰ। এগ্ৰিবেষ্ট কেৰিয়াৰ এনেকুৱা কেৰিয়াৰ যে অৰ্গেনিক ফাৰ্মিং তোমালোকে কৰিব পাৰা, ফুড প্ৰচেছিং কৰিব পাৰা, ডেইৰী ফাৰ্মিং কৰিব পাৰা। এইবিলাকৰ দ্বাৰা কি হয়, কেৰিয়াৰ এটা ভাল দিশত গতি কৰে। আৰু এটা কথা আছে যে যদি কাৰোবাৰ ইণ্টাৰেষ্টেড আছে বিজনেছৰ প্ৰতি, তেতিয়াহ'লে স্মল স্কেলত ইণ্ডাষ্ট্ৰিজ খুলিব পাৰা, ই-কমাৰ্চ কৰিব পাৰা, ফাৰ্মিং কৰিব পাৰা, বিভিন্ন কেটল এইবিলাক তোমালোকে পুহি ধুনীয়াকৈ আগবঢ়াই লৈ যাব পাৰা। আৰু এটা কথা, এইবিলাক কৰিও তোমালোকে লগতে আৰু এইবিলাকৰ ওপৰত ভিডিঅ' বনাই তোমালোকে বহুত ভাল এটা পদক্ষেপ ল'ব পাৰা। এনেকৈ বহুতো তোমালোকে ছ'চিয়েল মিডিয়াত চাবা যে কি আছে, কিবা এটা কৰি আছে আৰু সেইটোৰ লগত এটা চেনেলো আছে, অৰ্থাৎ অনলাইনতো কাম কৰি আছে আৰু তাৰ পৰাও ভালেখিনি প্ৰফিট পাইছে। গতিকে কেৰিয়াৰ গাইডেন্স সম্বন্ধে আজিৰ এই ভিডিঅ'টো আছিল। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ভিডিঅ' পাবলৈ। তোমালোকৰ কাৰণে সদায় কষ্ট কৰি আছোঁ। থ্যাংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।